বন্ধুসকল মই এটা এনেকুৱা ৱেবছাইটৰ বিষয়ে জনাম যেটো ৱেবছাইট আপোনাৰ ইমান ধুনীয়া ৱেবছাইট দেখাতো ধুনীয়া একেবাৰে এমাজন ফ্লিপকাৰ্টৰ নিচিনা ৱেবছাইট হয় যেটো ৱেবছাইটৰ পৰা আপুনি অৰ্ডাৰ কৰিলে যেনেকুৱা ফ্লিপকাৰ্ট বা এমাজনৰ যিকোনো প্ৰডাক্ট আপোনাৰ হোম এড্ৰেছত হোম ডেলিভাৰী হৈ যায় কিন্তু এইটো ৱেবছাইটত আপুনি অৰ্ডাৰ কৰিলে সেই বস্তুটো আপোনাৰ ঘৰ যাই নাপাব কাৰণ এটা ঘৰৰ এড্ৰেছটো চিনিয়ে নাপায় ফ্ৰড ৱেবছাইট হয় একেবাৰে নাম্বাৰ 1 ফ্ৰড ৱেবছাইট ইণ্ডিয়াত কেনেকৈ চলি আছে এইটো আচৰিত কথা এইটো ৱেবছাইটত মই একচুৱেলি মই এটা মাইক্ৰফোন অৰ্ডাৰ কৰিছিলোঁ মাইক্ৰফোনটো এমাজনৰ প্ৰাইচ আছিল 10,999 rupees আৰু এই ফ্ৰড ৱেবছাইট যেটো VLEBazaar.com ইয়াতে আপোনাৰ প্ৰাইচটো আছিল 8,000 rupees প্ৰাইচ আছিল 7,999 rupees প্ৰায় 8,000 ধৰক কিন্তু ইহঁতে মোক প্ৰডাক্টটো ডেলিভাৰী দিয়া নাই আৰু কোনো ৰেছপন্সো কৰা নাই তো এতিয়াও আপোনাৰ এই যেটো প্ৰডাক্টৰ ডিটেইলছ সিহঁতে ৰিফাণ্ড বুলি দেখাই আছে কিন্তু কোনো মোক ৰিফাণ্ডো কৰা নাই না মোক প্ৰডাক্টটো ডেলিভাৰী কৰিছে না ৰিফাণ্ড কৰিছে পইচা তো আপোনালোকে এনেকা ৱেবছাইটৰ পৰা সদায় বাছি থাকিব আৰু আপুনি ইউটিউবতো মাৰি চাব পাৰে ইয়াতৰ যেটো ৱেবছাইটৰ ৰিভিউ একেবাৰে বেয়া লগা অৱস্থা তো আগতে মই সৰু সুৰা দুই এটা বস্তু অৰ্ডাৰ কৰিছিলোঁ যেনেকা পেন ড্ৰাইভ হেডফোন এইবিলাক বস্তু আহি যায় কিন্তু অলপ দামী হোৱাৰ লগে লগে সিহঁতে কাষ্টমাৰ কেয়াৰে আপুনি শুনা পাইছেনে কোনবা দিনা কাষ্টমাৰ কেয়াৰে আপোনাৰ মোবাইল নাম্বাৰ ব্লক কৰি দিয়ে মই কনজিউমাৰ ফৰ্মতো ফৰ্ম এটা পূৰণ কৰিছিলোঁ এখেতসকলৰ নামত কমপ্লেইন এটা ৰেজ কৰিছিলোঁ কিন্তু কমপ্লেইনৰ কোনো এনসাৰ এতিয়ালৈকে অহা নাই আচৰিত কথা আৰু এই ৱেবছাইটটো কেনেকৈ চলি আছে এতিয়া ইণ্ডিয়াৰ পৰা চলি আছে নে বাহিৰৰ পৰা চলি আছে গম নাপাওঁ কিন্তু মেক্সিমাম ৱেবছাইটটো আপোনাৰ ইণ্ডিয়াৰ পৰাই মানে সাৰ্চ কৰে কাৰণ ইয়াতে ইলেক্ট্ৰনিক যিকোনো বস্তু আপুনি পাই যাব আপুনি গুগলত সাৰ্চ কৰাৰ লগে লগে ইয়াতে যিখিনি এমাজনত বা ফ্লিপকাৰ্টত নাপাব সেই বস্তুখিনিও ইয়াতে পাই যাব তো ইয়াতে ইমান ডাঙৰ এটা ৱেবছাইট বনাই লৈছে কিন্তু অনলি ফেক ৱেবছাইট হয় যোনটো ৱেবছাইটত আপুনি যেটো বস্তু এমাজনত নাপায় সেই বস্তুটো এখেতৰ তাতে পাই যাব আৰু কম ৰেটত পাই যাব যেটো এমাজন ফ্লিপকাৰ্টে আপোনাক দিব নোৱাৰে সেই ৰেটত এখেতসকলে দি দিব তাৰ মানে ইয়াতে 2 নম্বৰী ৰজা হয় তো এনেকা ৱেবছাইটৰ পৰা আপোনালোকে বাছি থাকিব তো মোৰ লগত যেহেতু এনেকা ঘটনা হৈছে তো সেই কাৰণে মই ভাবিলোঁ এটা মই ভিডিঅ' বনাই লওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আপোনালোকৰ ভৱিষ্যতত সহায় হ'ব বুলি আশা কৰি এই ভিডিঅ'টো বনালোঁ তো যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিব আমাৰ ইউটিউব চেনেলৰ নাম হ'ল আই এণ্ড ৱৰ্ল্ড তো আজিলৈ ইমানে থ্যাংক ইউ